Hello everyone, প্ৰথমতে মোৰ ফালৰ পৰা সকলোকে হেপী জন্মাষ্টমী আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। এতিয়া বলক মোৰ ভিডিঅ'টোৰ ভিতৰলৈ সোমাই যাওঁ। কি দেখাব পাৰোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে। মোৰ ফুলনি বাৰীখন অকণমান দেখাই দিছোঁ আপোনালোকক। বাৰী হিচাপে নাই, এনেই এজুপি আছে, তাকে আপোনালোককো অকণমান দেখুৱাই দিছোঁ আৰু এয়া গোলাপ কলম দি দিলোঁ, এয়া জবা ফুল ৰুইছোঁ এডাল। এজোপা গোলাপ একদম চকলেটকৈ ফুলে, খালি এতিয়া কলি বুলিছে অকল দীঘলকৈ ডালি ৰ'দ চ'দ নপৰে যে ইমান নাই বাৰু ফুল। এইফালেও গোলাপ আছিলে, এইফালেও কলম দি দিলোঁ। এই চাচি গছজোপা আছে, এইকেইজোপাতে লাগিলে আৰু পইচা পাম আৰু। এল'ভেৰা যি এইকণ আছে, এয়া মই কাটি চুলিত লগাওঁ, নাইকিয়া হৈ যাব। এইজোপা নাম আছিলে লাকি বেম্বো নে তেনেকুৱা কিবা এটা আছিলে। আৰু চৰাই এটাজনী ঘৰপা আনিছিলোঁ, সেয়া হৈছেগৈ আৰু কালি চিকুণিয়াইছিলোঁ, এনেকৈ থাকিলে অকণমান শুকাবলৈ, নহ'লে গোটেই মাটিয়ে চাটিয়ে উঠি যাবগৈ। এইফালে বতৰ পূৰা একদম ডাৱৰীয়া হৈ আছে। ইটো সিটো কৈ থাকোঁতে মানে আন্ধাৰো হৈছেগৈ আৰু তাকে ভাইটি আৰু মই অকণমান ওলাই গৈছোঁ। আন্ধাৰ হৈছে যে সেইকাৰণে ভিডিঅ'টো অকণমান আন্ধাৰ হ'ল আৰু। দোকান পালোহি এতিয়া। লকডাউনত বন্ধ দি দিছিলা নাই? ফটো পাই বুলি ভিডিঅ' বনাই আছিলোঁ। আপুনিও হাঁহি দিয়ক, হাঁহি দিয়ক আকৌ। এতিয়া গৈ আছোঁ। এইফালে এতিয়া মাছ ল'বলৈ ৰখিছোঁ, আপোনালোককো দেখুৱাই দিছোঁ আৰু। এইফালে মাছ এই কোনোবাই বনালে হৈ যায়। গৈছিলোঁ খাবলৈ বুলি, পিছে যে আন্ধাৰ হৈ গ'ল যে সেইকাৰণে ঘৰলৈকে লৈ আহিলোঁ আলু চব। খাই মেলি ল'লোঁ, এতিয়া মাছ বনাম। আলু চালু কাটি ল'লোঁ, আলু বিলাহী পিঁয়াজ কাটি ল'লোঁ। জলকীয়া গুড় নাই সেইকাৰণে কেঁচা জলকীয়াকৈ খুন্দি ল'লোঁ। এতিয়া বনাম আৰু। কেৰাহী গৰম হৈ গ'ল, এইফালে তেল দি ল'লোঁ। পূৰা একদম কাৰাকৈ ফ্ৰাই নাই কৰা, এনেকৈ পূৰা কাৰাকৈ ফ্ৰাই কৰিলে পকাই খাবলৈ বেয়া পায়। অকণমান সলনি কৰিছোঁ আৰু পূৰা সিজাই দিয়া নাই। পিঁয়াজৰ ৰং ধৰিছে সেইকাৰণে আলু দি দিলোঁ আৰু আলুখিনি ভালকৈ লৰাই লৈছোঁ। খুন্দি থৈছিলোঁ, গুড়ি মানে কেঁচা জলকীয়া খুন্দি থৈছিলোঁ, সেয়া দি দিলোঁ। মই যেনেকৈ বনাইছোঁ আপোনালোকেও এনেধৰণে এবাৰ বনাই চাব, তাৰপৰা জনাব কমেণ্ট কৰি কেনেকুৱা পালে আপোনালোকে খায়। তাৰপৰা ৰঙা পাউডাৰটো দি ল'লোঁ, পানী অকণ দি দিওঁ।
ভালকৈ লাগিয়ে ধৰিছে পানীটো দি দিওঁ এতিয়া পানী দি দিওঁ মছলা চছলা চব দিয়া হ'লেই ভাঙি দিওঁ তাৰপৰা এতিয়া অকণমান উতলাম তাৰপৰা নমাই থৈ দিম আমাৰ মানে এনেকৈ মাছ মাংস বনালে বেছি হেৰি কৰি থোৱা নহয় এখনেই হৈ যায়গৈ দালি চালি মানে খাই মানে অকণমান জলদি থ'ব লাগিব আৰু চব্জি হৈ গ'ল গেছটো অফ কৰি দিম আৰু এতিয়া ভাত মই অথনি কুকাৰত পাতি দিলোঁ যে অকণ আছিলে চব্জি হৈ গ'ল আপোনালোকে চাই কেনেকুৱা পাইছে কেনেকুৱা পাই জনাব কমেণ্ট কৰি তেতিয়া মানে মোৰো ভাল লাগিব আৰু কি ক'মনো আৰু যোনবোৰ ভিউৱাৰ্ছে আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাইছে তেখেতসকলে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মানে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন যাব আৰু সকলোৱে যাতে মৰম দিয়ে সেয়া আশা থাকিল আৰু মায়ে ভাত বাঢ়ি আনিলে আৰু আজি ভিডিঅ'টো যিমান পাৰোঁ দেখুৱালোঁ আৰু আপোনালোকেও কেনেকুৱা পালে চাই জনাব লগতে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আছিলে আকৌ এবাৰ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত আজিলৈ বাই বাই গুড নাইট